সৰুৰে পৰা মানুহজনে পৃথিৱীক ভাল পাবলৈ শিকিছে। এতিয়াও ব্যস্ত নিজৰ কৰ্মত। দুভাগৰবোৰো যেন বহু দূৰতে বিদায় দিছে। সংকল্পবোৰ দৃঢ়তাৰে পালন কৰি গৈছে। প্ৰতিটো সময়ত তেওঁ প্ৰকৃতিৰ সৈতে উমলিছে। কেতিয়াবা সাপৰ লগত, কেতিয়াবা গছৰ লগত, আৰু কেতিয়াবা হাতীৰ লগত। ৰাতি দুপৰতো তেওঁ ওলাই গৈছে কাৰোবাক সহায়ৰ বাবে। আহকচোন আজি তেওঁৰ লগতে কথা পাতো। ননী আহাচোন, এইটোৱে ঘৰ চাগে দেই। ইয়াতে চাইনবোৰ্ডখন আছে ৰবা। এইটোৱে নিশ্চয়। ৰবাচোন কোনোবা আছে নেকি চা। বোলা বোলা, ভালনে খবৰ? ঠিক আছে। আপুনি বহক। ননীদা আৰু প্ৰণৱদা ইমান মানে বিচাৰি থাকো, মাতি থাকো, কোনোদিনে নাহে। আজি একদম সঁচাকে বহুত কি জানে, আমি মাজে মাজে ছাৰপ্ৰাইজ দিওঁ ননীক। মই দি থাকো চাগে অনুষ্ঠান বিলাকত দেখা পাইছে, খুব ভাল পাওঁ। আৰু আজি মানে মোকো তাৰমানে যেনেকে দিয়ে আজি আপোনাকো তেনেকে ছাৰপ্ৰাইজ দিলো। গতিকে আমি প্ৰথমতে আৰম্ভ কৰো। ঠিক আছে ঠিক আছে ঠিক আছে, তুমি বুলি কোৱা। গতিকে আমি আৰম্ভ কৰো আমাৰ এটা সুন্দৰ অনুষ্ঠান। ইতিমধ্যে আমাৰ ইত্যাদিৰ দৰ্শকে চাবলৈ আৰম্ভ কৰিছে। গতিকে আমি আগবাঢ়ো। আমাৰ ইত্যাদি এইটো জেদৰ এটা অনুষ্ঠান আছে, নিয়মে শিতান আছে। আপোনাৰ ডায়েৰী পাতে পাতে মই প্ৰণৱ কুমাৰ ডেকা আৰু ননী গোপাল বৰ্মন, আৰু তাৰ মাজত আজি আপুনি অতিথি হিচাপে আছে। এতিয়া আপুনি আপোনাৰ পৰিচয়টো সম্পূৰ্ণভাৱে দিয়কচোন। নমস্কাৰ, মোৰ নাম ৰাজেশ দত্ত বৰুৱা। সম্পূৰ্ণ বুলি ক'লে ঘৰ নলবাৰীতে হয়, নলবাৰী টাউনতে হয়। আৰু মই মানে এজন সাধাৰণ পৰিৱেশ কৰ্মী হিচাপত মানে কাম কৰি আছোঁ। আচ্ছা, সাধাৰণ নহয়, অসাধাৰণ ব্যক্তি। আৰু আপোনালোকে গম পাবই অকণমান পিছত কেনেকুৱা ধৰণৰ ব্যক্তি, আৰু সেই ব্যক্তিকে আমি বিচাৰি আহোঁ। আৰু আপোনালোকৰ সমাজতো যদি এনেকুৱা ব্যক্তি আছে, আপোনালোকে এড্ৰেছটো দিব, ফোন কৰিব, আমি তাত গৈ উপস্থিত হ'ম। এতিয়া মই আপোনাক এটা কথাই সুধিব বিচাৰিছোঁ, যিহেতু দৌল উৎসৱ আহি আছে, আৰু দৌল উৎসৱৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ ফালৰ পৰা এনেকুৱা কিছুমান মানে প্ৰডাকশ্যন হয়, ফাকুগুৰি গাজৰৰ পৰা কৰে বা এনেকুৱা ধৰণৰ আমাৰ মানে শস্যৰ পৰাও হেৰি কৰে। মই আগতো কেইবাবাৰো পাইছোঁ, আৰু আপুনি মোক পোষ্টেল যোগে পঠাইও দিছিলে। সেই প্ৰসংগত মানে অকণমান জনাব পাৰিছে? নাই, খুব গুৰুত্বপূৰ্ণ কথা এটা আপুনি মানে উলিয়াইছে। মানে অনাগত হোলী আহি আছে, আৰু হোলী বুলি ক'লে এইটো এটা ৰঙৰ উৎসৱ, মানে আনন্দৰ উৎসৱ। গোটেই পৃথিৱীৰ ভিতৰত মানে এটা ভাৰতবৰ্ষৰ এটা অতি মানে ভাল লগা এটা সুন্দৰ উৎসৱ। কিন্তু এই সুন্দৰ উৎসৱটো আজি কি হৈছে, মানে যিমানে আমি ভাবোঁ যে জনসংখ্যা যিমান বৃদ্ধি হৈছে, সিমান ধৰি লওক বস্তুবিলাকৰ চাহিদাটো মানে বেছি হৈছে, বৃদ্ধি হৈছে। আৰু চাহিদাবোৰ বৃদ্ধি হোৱাৰ ফলত মানে কি বস্তুবোৰ প্ৰাকৃতিকভাৱে উৎপাদন কৰিব নোৱাৰে। ফলত মানে যিবোৰ ফেক্টৰী বা কোম্পানী যিবোৰ ফাকুগুৰি উৎপাদন কৰে, তেওঁলোকে বিভিন্ন ৰাসায়নিক মানে ইয়াত দ্ৰব্য মিহলি কৰে। যাৰ ফলত আমি দেখিব পাইছো কিছুমান মানে হোলী দিয়াৰ পিছত যেতিয়া ফাকুৱাবিলাক দিয়াৰ পিছত ইয়াতে স্কিনৰ কিবা চকুৰ প্ৰব্লেম হয়, কাণৰ প্ৰব্লেম হয়, এইবিলাক আমি দেখিছো, বা চুলিৰ কিছুমান প্ৰব্লেম হয়। সেইটো একদম ঠিক কৈছে আপুনি। তেনেকুৱা বিভিন্ন হ'ব দিছে। তাৰ কাৰণে আমি কি কৰিছোঁ, বিগত আজি এই বছৰ 5 বছৰ হ'ব, আমি ইয়াৰ আগত 4 বছৰ ধৰি আমি একদম প্ৰণৱদাই যেনেকৈ ক'লে গাজৰ, তাৰপাছত আপোনাৰ পলাশ ফুল, গেন্ধাই ফুল, তাৰপাছত বিট, তাৰপিছত হালধি, এইবিলাকৰে মানে একদম সাধাৰণভাৱে আমি ঘৰতে আমি ফাকুগুৰি তৈয়াৰ কৰিব পাৰোঁ। আৰু এইখিনি বজাৰত চাহিদাটো বাঢ়িছেও চাগে, হয়, বজাৰত মানুহে বিচাৰে কিন্তু, কাৰণ আজিকালি মানুহখিনিও মানে যথেষ্ট সতৰ্ক হৈছে পৰিৱেশ প্ৰকৃতিৰ লগতে নিজৰ শৰীৰক লৈ পেলাইও। আৰু আমি আচলতে আমি এইটো কোনো মানে ব্যৱসায় ভিত্তিক একদমেই কৰা নাই। আমি এটা মানে বেচৰকাৰী সংগঠন হয়, গ্ৰীণ গ্ৰুপ বুলি। আমি কাম কৰি আছোঁ প্ৰকৃতি সংৰক্ষণৰ ওপৰত, আৰু এইটো যিহেতু এটা প্ৰকৃতিৰ লগত জড়িত বিষয়, গতিকে আমি বিচাৰোঁ যে এই বস্তুখিনি আমাৰ মানুহে মানে প্ৰথমতে জানি লওক, জানি পেলাই তেওঁলোকে নিজৰ ঘৰতে কৰক। আমি গোটেই পদ্ধতিটো প্ৰয়োজনত আমি
শিকাই দিয়া যাব শিকাই দিম হয় আৰু আচলতে এৱাৰনেছ এটা মোৰ বস্তুটো গোটেই এৱাৰনেছ এটা হয় আৰু এই এৱাৰনেছৰ যোগেদি মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ আৰু মই আপোনাৰ ছ'চিয়েল মিডিয়াত প্ৰায় পাওঁৱেই ফেচবুকত আপোনালোকে আপডেট দিয়ে বা যিকোনো প্ৰচাৰ মাধ্যমত কৰে ধৰক প্লাষ্টিকৰ ওপৰত আপোনালোকে কাম কৰে সাপৰ ওপৰত কাম কৰে হাতীৰ ওপৰত কাম কৰে এই গোটেইকেইটা ছেক্টৰৰ ওপৰত যিহেতু কাম কৰি আছে কেনেকেনো কাম কৰি আছে অকণমান ইত্যাদি এইটো যিহেতু দৰ্শকখিনি কৈ দিয়কচোন সঁচাকে মানে প্ৰণৱ দা এটা অতি গুৰুত্বপূৰ্ণ বিষয় হেৰি কৰিছে বৰ্তমান সময়ত মানে কি হৈছে আমাৰ যিটো পৰিৱেশ প্ৰকৃতি এইটো আজি চাৰিওফালে কিন্তু মানে বেয়াৰ পিনে ধাৱমান হৈছে আমি সকলোৱে হয়তো সকলোৱে নহয় আমি বহুতে নিজৰ জীৱ বীমা কৰোঁ মানে লাইফ ইঞ্চুৰেঞ্চ কৰোঁ উদ্দেশ্য এইটো যে আমাৰ ভৱিষ্যতটো ভাল হওক আমি নিজৰ সামৰ্থ্য অনুযায়ী নিজৰ ল'ৰা ছোৱালী সন্তানক আমি ভাল স্কুলত পঢ়াওঁ যাতে তেওঁলোকৰ ভৱিষ্যতটো ভাল হওক ভাল মানুহ হওক পৃথিৱীত এজন মানে ভালদৰে থাকিব পাৰে কিন্তু ইয়াত এটা ডাঙৰ প্ৰশ্ন আহে যে এই ভৱিষ্যতটো আমি জীয়াম ক'ত আৰু কেনেকে জীয়াম নিশ্চয় সেই ভৱিষ্যতটো আমি ইয়াত পৃথিৱীতে জীয়াব লাগিব আৰু ভালদৰে জীয়াই থাকিব লাগিলে চবচে প্ৰথমতে আমাক প্ৰকৃতি পৰিৱেশটো ভালে থাকিবই লাগিব আজি আমি চবেই অৱগত যে ধৰি লওক গছ গছনিৰ সংখ্যাটো কমি আছে তাৰপাছত আপুনি যিটো কথা কৈছে ধৰি লওক আমাৰ নলবাৰীৰ দৰে ঠাইত য'ত এখনো ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য নাই কিন্তু ইয়াতে হাতী বনৰীয়া হাতী ইয়াত মানে আমাৰ পাগলাদিয়াৰ পাৰে পাৰে গণেশ মন্দিৰলৈকে আহি পাইছে ঠিক তেনেকে সাপ আৰু মানুহৰ এতিয়া বাৰিষা সময় আহি আছে এতিয়া সাপ আৰু মানুহৰ মানে ঘৰত সাপ সোমাব আৰু সাপ মানে তেনেকে খুব সংঘৰ্ষ হয় গতিকে ধৰি লওক এই গোটেইবোৰ বস্তু কিয় হৈছে এই গোটেইবোৰ বস্তু আচলতে কি সংকেত বহন কৰে ঠিক তেনেকে আপুনি প্লাষ্টিকৰ কথা সুধিছিলে এতিয়া প্লাষ্টিকটো এটা এনেকুৱা বস্তু আমাৰ প্ৰতিজন মানুহৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ প্ৰভাৱ হ'বই আমি চৰকাৰে হওক বা আমি স্কুলত ল'ৰা ছোৱালীকে হওক যে আমি একক ব্যৱহাৰকাৰী প্লাষ্টিক বন্ধ কৰিব লাগে বা ব্যৱহাৰ কৰিব নালাগে কিন্তু সেইটো আচলতে কোনো পধ্যে সম্ভৱ নহয় কাৰণ ধৰি লওক আমি যিমানে নকওঁ কাৰণ আপুনি আজি মোৰ ঘৰত আহিছে আপোনাক আপ্যায়ন কৰাৰ কাৰণে মই হয়তো কিবা ভুজিয়াৰ পেকেট এটা বিস্কুটৰ পেকেট এটা কিনি আনিলোঁ সেইটোতো প্লাষ্টিক হয়নে আৰু আচলতে প্লাষ্টিকটো এটা মানে বহুত ভাল বস্তু মানে মানুহে সৃষ্টি কৰা কিন্তু প্লাষ্টিকটো আমি ব্যৱহাৰ কৰি পেলাই তাক ক'ত পেলাওঁ বা জ্বলাওঁ মানে সেইটো বস্তুহে প্ৰব্লেম ক্ৰিয়েট কৰে হয় গতিকে মই প্লাষ্টিকৰ ধৰি লওক ব্যৱহাৰ কৰাৰ পিছত কি কৰিব পাৰি মই এটা অতি সহজে আপোনালোকৰ মাধ্যমেৰে আচলতে আজি সঁচাকে বহুত মানে ভাল লাগিছে কাৰণ আপোনালোকে আহিছে প্ৰথম কথা সেইটোতো ভাল লাগিছে আমিও জানি লওঁ লগতে আমাৰ ইত্যাদি ইত্যাদিৰ মানে দৰ্শকেও জানি লওক আচলতে প্লাষ্টিকটো আচলতে আমি কি কৰিব লাগে তাৰ মানে বিষয়ে অকণমান মানে তোমাৰ পৰা জানিব বিচাৰিছোঁ হয় দাদা মই আচলতে আপোনালোকক এটা বস্তু মই দেখুৱাব বিচাৰিম দেখাই পেলাই বস্তুটো যিহেতু সেইটো বেছি ভাল হ'ব বস্তুটো চাই লওঁ তাৰপিছত আমি আকৌ কথা পাতিম ব'লা তেতিয়াহ'লে मतलब ये कि वो भी रेस्ट कर देखिए শুভ মুক্তিৰ পথত হিন্দী কথাছবি কিতাপ विक्रम को बुलाइए पूछताछ करनी है मुझे हेलो कमिश्नर साहब हाँ मंत्री जी बोलिए आपके इंस्पेक्टर से जरा एक बार बात करो देवा एक काम करो तुम यहाँ चले आओ जी सर और कैसे हुई कुछ पता चला सर लाश को पोस्टमार्टम के लिए भेज दिया रिपोर्ट आते ही आपको इन्फॉर्म करूंगा ठीक है देवा इस केस को अपने स्तर से हैंडल करो और जैसा कुछ भी हो मुझे इन्फॉर्म करो जी सर অচিৰে আপোনাৰ ওচৰৰ ছবি গৃহত হালধি আমাৰ যিটো কেঁচা হালধি আৰু মাকৈ গুৰিৰে খুব ধুনীয়া ৰং হয় খুব ধুনীয়া মানে ইয়াত অলপো কেমিকেল নাই ঠিক তেনেকে আমাৰ এইটো এটা খুব ধুনীয়া ৰং গোলপীয়া এইটো আমাৰ বিট এই বিট আমি খাওঁ যে চালাড খাওঁ যে আৰু এইটো বিট আৰু হালধি এইটো আৰু মাকৈ আছে বিট হালধি মাকৈ তাৰপিছত ইণ্টাৰেষ্টিং এইটো এটা এই যে ধুনীয়া যিটো পাত ধুনীয়াৰ পাত কি ধুনীয়া কালাৰ বিলাক তাৰপিছত আমি জানো যে নিমটো আমাৰ শৰীৰৰ কাৰণে খুব ভাল নিমৰ আমি চাবোন হেৰি কৰিব পাৰোঁ বিভিন্ন কিবা এইটো নিমৰ পৰা নিম পাতৰ পৰা কৰা হয় এইটো ঠিক তেনেকে এইটো গেন্দে ফুলৰ ৰং হয় আচ্ছা ধুনীয়া হয় পলাশটো এটা আপুৰুগীয়া গছ কমি গৈছে তোমাৰ স্কিন কিন্তু ভাল হৈ যাব তুমি ৰেগুলাৰ ইউজ কৰা তাৰপিছত আৰু এটা বস্তু দেখিছো আপোনাৰ ইয়াতে ৰ'ব এইবিলাক যে ইয়াতে থৈছে কি কাৰণত থৈছে বটল বিলাকত এইটো আছে মানে মোবাইল ডাষ্টবিন আপোনালোকে ডাষ্টবিনৰ কথা শুনিছে যে দোকান আৰু হেমেকা শুনিব পাৰে হয়তো এইটো কমন বাকী ইলেক্ট্ৰনিক মেডিকেল কিবা কিবি আছে গতিকে এইটো এটা মানে ডাষ্টবিন এই ডাষ্টবিনটোৰ নাম দিছো মোবাইল ডাষ্টবিন কাৰণ ধৰি লওক মানে কি
প্লাষ্টিকটো এটা মানুহে সৃষ্টি কৰা এটা অতি ভাল বস্তু দিয়ক যদিহে তাক আমি ব্যৱহাৰ কৰি অতত পেলাই নিদিওঁ কাৰণ প্লাষ্টিকৰ ভিতৰত যেতিয়া বস্তু এটা থাকিব সি সংৰক্ষণ সুৰক্ষিত থাকে কিন্তু প্লাষ্টিকটো যদি ব্যৱহাৰ কৰাৰ পিছত এতিয়া এইটো ধৰি লওক আমি ধূপৰ পেকেট এইটো মোৰ অখেতা এটা ধূপৰ পেকেট হয় এই ধূপৰ পেকেটটো আমি ব্যৱহাৰ কৰি সাধাৰণতে মানুহখিনি কি কৰোঁ পেলাই দিয়াৰ পিছত হয়তো কোনোবা নদীত পেলাম নালত পেলাম নালাৰ পানী ব্লক হয় বা ধৰি লওক জ্বলাই দিম বহুতে জ্বলাও দিয়ে আমাৰ বিশেষকৈ মই এইটো বস্তু বিচাৰোঁ এটা মেছেজ দিব বিচাৰোঁ যে আমাৰ বহুত মানুহে প্লাষ্টিকটো ভাবে যে অতত পৰি পেলাই খেতি পথাৰকে নষ্ট কৰিব তাত কৰি জ্বলাই দিয়াটো ভাল বেলেগ হয় কিন্তু জ্বলাই দিয়াটো আচলতে বেছি ভয়ংকৰহে কাৰণ জ্বলাই দিলে তাৰ পৰা যিটো বায়ু প্ৰদূষণ হয় এইটো বহুত ক্ষতি কৰে গতিকে ধৰি লওক আমি ব্যৱহাৰ কৰাৰ পিছত ইয়াক এনেকৈ আমি ভৰাই ৰাখিব পাৰোঁ এনেকৈ আমি ভৰাই ৰাখোঁ ইয়াক মোবাইল ডাষ্টবিন এইকাৰণে নাম দিছোঁ কাৰণ মই য'তে যাওঁ বা আমি য'তে যাওঁ এই বস্তুটো মানে কেৰি কৰি লগত বেগত ৰাখোঁ বা পকেটত ৰাখোঁ আৰু প্লাষ্টিকটো ব্যৱহাৰ কৰাৰ পিছতে ইয়াক আমি এনেকৈ ভৰাই ৰাখোঁ আৰু এনেকুৱা এটা বটলত এইটো আধা লিটাৰ পানী বটল প্ৰায় চিপছ জাতীয় চাইজৰ মোটামুটি 50-60টামান পেকেট ভৰাব পাৰি ভৰাৰ পিছত এইটো বাৰু 1 লিটাৰ বটল এইটো আপোনালোকে লাৰি চাওকচোন কিমান টান হৈছে বহুতখিনি টাইট হৈছে মানে ইয়াতে নাই বুলি ক'লে তোমাৰ মানে 40-50 এইটো বেছি আছে এইটো ডাঙৰ এইটো 1 লিটাৰৰ এইটো বেছি আছে এইটো 100টাতকৈ বেছি প্লাষ্টিকৰ পেকেট আছে গতিকে ধৰি লওক এতিয়া তাৰপিছত এটা প্ৰশ্ন হয়তো দৰ্শকৰ মনত আহিব পাৰে যে এইটো কৰিলে এইটো কি কৰিব হয় এইটোৱে লাগে হয় এইটো ধৰি লওক আজিকালি কি হয় আজিকালি আমাৰ নলবাৰীতে ঘগ্ৰাপাৰত জবজবকুচিত এটা ইণ্ডাষ্ট্ৰি এটা বহিছে প্লাষ্টিকৰ ওপৰত তেওঁলোকে এই প্লাষ্টিকবোৰ নি পেলাই ৰিচাইকেল কৰে তাৰপিছত কিছুমান ফেক্টৰীয়ে কি কৰে মানে এইটো বস্তু জ্বলাই দিয়ে সেইটো এটা বিতৰ্কৰ কথা জ্বলাই দিয়াটো মই ইতিমধ্যে ক'লো যে জ্বলাব নালাগে এইটো ভয়ংকৰ কিন্তু তাতে এটা কথা আছে মই ক'লো যে জ্বলাই দিয়ে কিছুমান ফেক্টৰীয়ে যিটো ইনচিনাৰেশ্যন বুলি কয় সেইটোত কি হয় তেওঁলোকে যেতিয়া জ্বলাই মানে তেওঁলোকে এটা চিষ্টেমত এটা চাইণ্টিফিক এটা মানে যিটো হেৰি পলিউশ্যনটো নিয়ন্ত্ৰণ কৰে কৰি পেলাই তেওঁলোকে ইন্ধন ব্যৱহাৰ কৰে এতিয়া আমি এনেকৈ জ্বলাইছোঁ যদি 100% পলিউশ্যন হৈছে তেতিয়া তেওঁলোকে যেতিয়া জ্বলাব 20% বা 10% হয় গতিকে ধৰি লওক সেইটো এটা ইন্ধন হিচাপত মানে সম্পদ এইটোৰ পৰা আমি পইচা পাওঁ গতিকে আমি এই বস্তুটো যধে মধে পেলাই আমি পৰিৱেশ নষ্ট কৰিছোঁ পানী নষ্ট কৰিছোঁ মাটি নষ্ট কৰিছোঁ আৰু কিন্তু তাক আমি এনেকৈ আমি কৰিব পাৰোঁ সেইটো এটা আৰু দ্বিতীয় কথাটো হ'ল ধৰি লওক আমি গছপুলি এডাল ৰুলোঁ গছপুলিডালৰ ওচৰত আপোনালোকে নলবাৰী কলেজত যদি কেতিয়াবা যায় দেখিব যে গছপুলি এডালৰ ঘেৰ যিটো মানে প্ৰটেকশ্যন যিটো বেৰিকেড এইটো এনেকে কিছুমান ইটা এইটো এটা মানে ইটা মানে কৈছোঁ এইটো এটা প্লাষ্টিক বটল এইটো এটা প্লাষ্টিক বটল এইটো এটা প্লাষ্টিক বটল তাত মানে চিমেণ্ট মছলাখিনি দিছে তাৰপিছত আকৌ দিছে দি তেনেকে মানে তাৰমানে এই বস্তুটো ইটাৰ ঠাইত ব্যৱহাৰ কৰিছে ইটাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিছে কি সুন্দৰ প্ৰচেষ্টা অভিনৱ উদ্ভাৱন বুলি ক'ব পাৰিব ন কেনেকে হৈছে চিন্তা চৰ্চাবিলাক গতিকে আমাৰ অভিভাৱকসকলে যি ল'ৰা ছোৱালীবিলাকক যে চিপ খুৱায় এইবিলাক যে মানে কিবা কিবি বস্তু পায় বা ঘৰত এই বিস্কুটেই হওক বা ভুজিয়াৰ পেকেটেই হওক এনেকে যদি আপোনালোকে যদি এওঁ কোৱাৰ দৰে যদি এনেকুৱা কৰে নিশ্চয় প্ৰদূষণ মুক্ত হ'ব মই 100% মুক্ত বুলি ক'ব নোৱাৰো এতিয়া যি হিচাপত প্ৰদূষণ কৰি আছো তাৰে তুলনাত যথেষ্ট পৰিমাণে প্ৰদূষণ মুক্ত হ'ব ঠিক আছে এইবিলাক প্ৰচেষ্টা আমি লোৱাটো আমাৰ বাবেও মংগল আমাৰ প্ৰকৃতিৰ জীৱকুলৰ বাবেও মংগল ঠিক আছে আমি বহুখিনি তথ্য পালোঁ আমাৰ দৰ্শকসকলে চাই আছে আপোনালোকে কিন্তু এইটো কাম কৰিবচোন এবাৰ কৰি পেলাই চাব কেনেকুৱা ফল লাভ কৰে কেনেকৈ ইটাৰ হেৰি ঠাইত ব্যৱহাৰ কৰিছে আৰু কেনেকৈ এইবিলাক কেমিকেল নোহোৱাকৈ তৈয়াৰ কৰিছে আপোনালোকে নিজে ঘৰত তৈয়াৰ কৰিব পাৰিব আৰু কি সুন্দৰভাৱে বিটৰ পৰা তৈয়াৰ কৰিছে আপোনালোকে নিজে চাওকচোন ধনিয়া গুড়িৰ পৰা তৈয়াৰ কৰিছে এইবিলাক যদি আপোনাৰ সন্তানৰ গাত যদি প্ৰলেপ দিয়ে সেই সন্তানৰ কেতিয়াও মানে স্কিনৰ বেমাৰ নহয় বৰঞ্চ ভালে হ'ব এতিয়া ধৰি লওক ইয়াত নিমৰ কথাটো এই নিমটো আছিলে আমাৰ এইটো নিম আৰু মাকৈ গুড়ি ৰংটো খুব ধুনীয়া আৰু ইয়াত অলপ মুখত দিলে আপোনালোকে গমেই পাব কিমান তিতা গতিকে ধৰি লওক এইটোৰে যেতিয়া আমি মানে প্ৰলেপ দিওঁ দাদাই যিহেতু মানে অভিনয়ৰ লগত জড়িত দাদা মানে গমেই পায় তাৰপিছত এইটো এটা হালধিটো আমাৰ শৰীৰৰ কাৰণে ভাল গতিকে ধৰি লওক এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি আমাৰ অনুষ্ঠানৰ পৰা ক'ব বিচাৰোঁ এইটো কিন্তু আমি কোনো ব্যৱসায় ভিত্তিক হিচাপত একদমেই নহয় আমাৰ উদ্দেশ্য হ'ল যে মানুহখিনি এই বস্তুটো বুজক ইয়াত কোনো ৰকেট চাইন্স নাই ইয়াত জাষ্ট মানে কি আমি মিক্সি আজিকালি মিক্সাৰ গ্ৰাইণ্ডাৰ চবৰে আছে ধৰি লওক অলপ মই এটা হেৰি কৰি দিছোঁ ন পুটুককৈ এইটো ৰং কেনেকৈ বনাব আপোনালোকে আমাৰ কেঁচা হালধি আছে কেঁচা হালধি আৰু আমাৰ যিটো মাকৈ গুড়ি ইয়াত আমি চাউল গুড়িও আমি ব্যৱহাৰ কৰিব পাৰোঁ মিক্সাৰ গ্ৰাইণ্ডাৰ আছে তাত অলপ মানে পৰিমাণটো আপোনালোকে বুজি পাব তাত সেইটো দিব আৰু কেঁচা হালধিটো দিব মিক্সিত গ্ৰাইণ্ড কৰি দিব তাৰপিছত ৰ'দত শুকাই দিলে হ'ল সেইখিনিয়ে অকল এইখিনি
ৰ'দত শুকাব, যদি মিহিটো কম হয় আকৌ এবাৰ গ্ৰাইণ্ড কৰিব, পিছদিনাখন ৰ'দত শুকাই দিব, সেইখিনিয়ে। মানে উদ্দেশ্যটো হ'ল সমাজক সচেতন কৰা। একদম একদম ঠিক আছে। সমাজ সচেতন হওক আৰু সুস্বাস্থ্যৱান হওক। সঁচাই মানে ঠিক আছে। বস্তুটো ইমান ধুনীয়া নহয়, দৰ্শকে নিশ্চয় চালে। আচ্ছাকৈ এইখিনি যে এতিয়াতো এই বাৰিষা কাল আহি আছে, কাৰণ বাৰিষা বুলি নহয়, সাপ আৰু মানুহৰ মানে সংঘাত যিটো এইটো চলি আছে। গতিকে সাপ ওলালে, সাপে খুটিয়ালে কি কৰিব লাগে, এইখিনি বিষয়টো তুমি বহুত মানে হেৰি কৰি আহিছে, জনাব। হয় দাদা, বহুত মানে মই বহুত বেছি কৰা নাই, কিন্তু যিখিনি বেছিক খিনিৰ ক্ষেত্ৰত কিন্তু মানে ধৰি লওক আমাৰ সাধাৰণ মানুহত কৰি কিন্তু বহুত বেলেগ ক'ব লাগিব। এতিয়া ধৰি লওক সাপ বোলা বস্তুটো, সাপটো হ'ল আমাৰ প্ৰকৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ মানে এটা অংশ হয়, কাৰণ মানে গোটেই ইক'চিষ্টেমটোত সাপৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে। কিন্তু সাপ বুলি ক'লে আমাৰ মানুহখিনিৰ মাজত মানে বহুত বেছি ভুল ধাৰণা আছে। আচলতেতো ধৰি লওক আমি বিগত 10 বছৰ ধৰি কাম কৰি আছো এই বিষয়টোত, আৰু এই 10 বছৰত আমি এনেকুৱা মানুহ পাইছো যিয়ে নেকি বহুত ডাঙৰ এখন বিশ্ববিদ্যালয়ৰ মানে প্ৰফেচাৰ হয়, কিন্তু তেওঁ সাধাৰণ সাপ কিশোৰ চিনি নাপায়, গতিকে তেখেতে চিনি নাপায়। গতিকে আমাৰ সাধাৰণ মানুহখিনি জানাটোতো নিশ্চয় এটা হেৰি কথা। গতিকে ধৰি লওক এতিয়া দাদা বাৰিষাৰ সময় আহিছে, আৰু মানে এই সাপবিলাক মানুহৰ ঘৰত সোমায়। আচলতে এটা কথা যদি আমি চাওঁ, সাপে মানুহৰ ঘৰত সোমোৱা নাই, আমিহে তাৰমানে সিহঁতৰ জেগাবিলাকত আমাৰ মানুহৰ জনসংখ্যা বৃদ্ধিৰ ফলত আমি মানে সিহঁতৰ জেগাবিলাকত ঘৰ সাজিছো, আমি দখল ধৰিছো, আমি দখল কৰিছো, আৰু সিহঁতে উপায় নাপাই পেলাই ধৰি লওক। আৰু সিহঁতেও কিন্তু মানুহৰ ঘৰত এইটো নহয় যে তেওঁৰ মানে টাইলছৰ ঘৰ আছে, তেওঁৰ বিৰাট ডাঙৰ বিল্ডিং আছে, মই যাই খালি সোমাও, সেইটো নহয়। আচলতে আশ্ৰয় বিচাৰি আহে, আশ্ৰয় বিচাৰে আৰু খাদ্য বিচাৰে, আশ্ৰয় নহয় খাদ্য বিচাৰি আহে। মানে ধৰি লওক খাদ্য বিচাৰি মানে কেনেকুৱা, আমাৰ ঘৰত মানে এই এন্দুৰ, নিগনি, তাৰপিছত আপোনাৰ ভেকুলী এইবিলাক থাকে, আৰু সিহঁতে সদায় তাৰমানে ভেকুলী আৰু এন্দুৰৰ পিছে পিছে আহি পেলাই কেতিয়াবা আপোনাৰ বা মোৰ ঘৰত সাপ সোমাব পাৰে। গতিকে ধৰি লওক মানে কি আমি যদি এন্দুৰ, ভেকুলী বা নিগনিক আশ্ৰয় নিদিওঁ আমাৰ ঘৰত, তেতিয়াহ'লে সাপ প্ৰাকৃতিকভাৱে নাহে। গতিকে ধৰি লওক দাদা সেইটো থাকিল। তাৰপিছত সাপ ওলালে কি কৰিব লাগে, বা সাপৰ হেৰিটো কি, সেইটো বস্তু এটা গুৰুত্বপূৰ্ণ হয়। এতিয়া ধৰি লওক দাদা আমাৰ ইয়াতে মানে মই নলবেৰীয়া ভাষাত ক'ব গ'লে সৰুৰ পৰা বাহিৰক বোলে সাপ আখৰ শুনি আছো, হুলাবেৰিয়া বেলেগ হয়। সাপৰ মানে বহুত ডাঙৰ হয়, আৰু বাহিৰক বেলেগ হয়। বাহিৰক মানে কি বাৰী ৰখীয়া, মানে মানে আমাৰ বাৰীখন সিহঁতে ৰক্ষণাবেক্ষণ দিয়ে, তেনেকুৱা আমি এটা সৰুৰ পৰা শুনি আহিছো। আচলতে মানে সেই বস্তুটো কি, সাপখৰ হয় বাহিৰক বুলি কোৱা হয়, বা ধৰি লওক আপোনাৰ হুলাবেৰিয়া বুলি যিখন কোৱা হয়, সেইখন সাপ আচলতে মানে বহুত মানে মস্ত ডাঙৰ, মস্ত মতা হয়, আৰু মস্ত ডাঙৰ হয়, আৰু একদম কেটকেটীয়া কলা। কেতিয়াবা ঢেকীয়া গজি যায়, তেনেকুৱাও দেখা পায়। ঢেকীয়া গজা বোলে শুনিছো, আজিলৈকে কিন্তু মই দেখা নাই। তেনেকে কয় কিছুমানে। হয়, এইটো হ'ব পাৰে যেতিয়া সাপবোৰ মানে শীত নিদ্ৰাত থাকে, তেতিয়া সিহঁতৰ ওপৰত মানে কিবা গছ-গছনি প্ৰলেপ পৰি পেলাই তেনেকুৱা। হয়, তেনেকুৱা হ'ব পাৰে, মই দেখা নাই বাৰু আজিলৈকে। গতিকে সেইটো, আৰু আপোনাৰ ধৰি লওক আমাৰ সাধাৰণ কেঁচু একডাল জোক এখুট দেখিলে আমাৰ ভয় লাগে, আৰু চিৰিংকি উঠে। আৰু তেনেস্থলত যেতিয়া আপুনি 7 ফুট 8 ফুট ডাঙৰ সাপ এডাল দেখিব, স্বাভাৱিক কথা আমাৰ ভয় লাগিবই। হয়, আৰু এইবোৰ সাপ কিন্তু মানুহৰ ঘৰত খুব সোমায়। এই সাপখৰ ইংৰাজীত নামটো হ'ল ইণ্ডিয়ান ৰেড স্নেক। ইণ্ডিয়ান ৰেড স্নেক, ৰেড মানে হ'ল আমাৰ এন্দুৰ, মানে সেই এন্দুৰৰ মানে পিছে পিছে সোমায়, এন্দুৰ খাবৰ কাৰণে। গতিকে ধৰি লওক আমাৰ ঘৰত কেতিয়াবা পাকঘৰৰ চুকত, বা ধৰি লওক ঘৰৰ কোনোবা এটা ৰুমৰ চুকত তাক দেখা পোৱা যায়, আৰু দেখিলে তাৰমানে দূৰ ভগীয়া বুলি মই এইকাৰণে ক'লো, এইখন সাপ দেখাত মস্ত ভয়ংকৰ, আৰু ইয়াৰ আকৃতিটো মস্ত ডাঙৰ, কিন্তু সাপখন অতিশয় শান্ত সাপ, অতিশয় লাজ দেখাত যদিও ভয়ংকৰ, কিন্তু তাৰ কাৰুকাৰ্য বিলাক ভয়ংকৰ নহয়, কাৰুকাৰ্যখিনি ভয়ংকৰ নহয়, ভয় কৰিবলগীয়া একো নাই। হয়। আৰু আপোনালোকে যেতিয়া মানে ফটো হৈ দিব, তেতিয়া মানুহখিনি গম পাব যে এইখন সেইখন সাপ, আৰু আপোনালোকৰ মাধ্যমেৰে নিশ্চয় এটা বহুত উপকাৰ মানে হ'ব। কি সাপ নাজানো, মানুহ সাপে খুটিয়ালে নাবাচে। আৰু যিবিলাক মানুহ এতিয়াও আমি দেখিছো, এতিয়াও যিবিলাক মানুহ খুটিয়াই কিবা মানে এইবিলাক মানে নদীত উটুৱাই দিয়ে, ঘৰ ভেল বনাই কিনে উটুৱাই দিয়ে, কিন্তু আজিলৈতো মানে তেনেকুৱা ধৰণৰ দেখা নাই বেছি মানুহ ক'ত মানে জীয়াই অহা বা তেনেকুৱা। সেইকাৰণে ভয় লাগে, এইটো মোৰো লাগিব, তোমাৰো লাগিব, সকলোৰে লাগিব। আজি যিখিনি আমি কথা পাতিলো এখেতৰ লগত, এইখিনি তথ্য পোৱাৰ পিছত মানুহে নিশ্চয় ভয় নকৰিব। কথা ক'লো অতি চমুকৈ মই, আৰু কেইখনমান সাপ আমাৰ ওচৰত থকা, আৰু যি কেইখন সাপৰ প্ৰতি মানে অন্ধবিশ্বাসটো বহুত বেছি। অসমীয়া সমাজত গোৱালা সাপ বুলি কয়, গোৱালা, কলা হালধীয়া দুখন মুখ থাকে, দুখন এই চাওক দাদাই ক'লে দুখন মুখ থাকে যে, আচলতে সেইটো এটা অন্ধবিশ্বাস। দুখন মুখ থাকে বুলি কয়, গৰুৰ গাখীৰ খাই বুলি কয়, আৰু মানে কি সাপখনে নুখু মানে বিষ নাথাকে বুলি কয়। আচলতে গোৱালা সাপৰ নাম হ'ল বেণ্ডেড ক্ৰেট। আপোনালোকে বিৱৰণটো দিব নিশ্চয়, মানুহখিনি বুজি পাব।
এইখন সাপ দুখন মুখ নাই। সাপখনৰ মানে তাৰ পিছফালৰ নেজডাল মানে আমাৰ এই বুঢ়া আঙুলিটোৰ দৰে ভটা। অন্য সাপৰ একদম মানে ধৰি লওক একদম মানে জোঙা টাইপৰ হৈ যায়, চুটি হৈ মানে পাতল হৈ যায়, কিন্তু ইয়াৰ মানে নেজডাল ভটা। সি আচলতে চিকাৰী বিলাকক সি তাৰমানে মানে এটা হেৰি দিয়াৰ কাৰণে এই তেনেকে সেই প্ৰাকৃতিকভাৱে তাৰ গঠন হৈছে, বিৱৰ্তন হৈছে। ঠিক তেনেকে ধৰি লওক তাৰপিছত কৈ যে গৰুৰ গাখীৰ খায়। আচলতে এই বিষাক্ত সাপবিলাক সাধাৰণতে ৰাতি ওলায়। এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা। মানে প্ৰকৃতিয়ে এই বস্তুবিলাক ইমান ধুনীয়াকে বনাইছে যে মানে কাৰো যাতে একো ক্ষতি নহয়। গতিকে এই গোৱালা সাপখোৰ আমাৰ এইখন ৰাতিহে ওলায়। আৰু ৰাতি ওলোৱা সাপখোৰ এতিয়া চাব সৰীসৃপ প্ৰাণীবিলাকক মানে কি শৰীৰ আমাক যেনেকে গৰম লাগে, গৰম চবকে লাগে। আৰু সেইখন সাপ যিহেতু ৰাতি ওলায়, ৰাতিটো সূৰ্য নোলায়, গতিকে সি তাৰ নিজৰ শৰীৰৰ উত্তাপটো কেনেকে নিয়ন্ত্ৰণ কৰিব? তাৰ কাৰণে কি হয়, কেতিয়াবা হয়তো কোনোবাই গৰুৰ মানে গাত মেৰিয়াই থকা বা কিবা জন্তুৰ গাত মেৰিয়াই থকা হয়তো কোনোবাই দেখিব পাৰে কেতিয়াবা, আৰু দেখি পেলাই হয়তো ভাবিছে যে মানে কি গৰুৰ গাখীৰ খাই আছিল। আচলতে সেইটো নহয়, মানে সাপখোৰে কি কৰিছে, গৰুৰ গাত মানে মেৰিয়াই ধৰি পেলাই গৰুৰ পৰা সেই গৰমটোহে লৈছে। বৰ্তমান আমি দেখিয়ে থাকো এই কানালা সাপ বুলি কয়, কিবা এই ধৰা সাপ বুলি কয়, এইবিলাক কি আছে? বিষ আছে নে? আচলতে দাদা আমাৰ অসমত মানে প্ৰায় ৭৬ বিধ প্ৰজাতিৰ সাপ পোৱা যায়, আৰু তাৰে ভিতৰত অকল ৬খন সাপহে বিষাক্ত। আপুনি যিটো ক'লে ধৰা সাপ বা কাণশালা সাপ, এইবোৰ একোৱে নহয়। গতিকে ধৰি লওক বিষাক্ত সাপ কেইখন হ'ল আমাৰ ফেটিখোৰ। আমি চবেই চিনি পাওঁ। ফেটি কেতিয়াবা দিনতো ওলাই বাৰু, হয় ফেটি সাপ। তাৰপিছত আপোনাৰ এই গোৱালা সাপখোৰ ক'লো। গোৱালাৰ আৰু এটা প্ৰজাতি আছে কলা, এই কলা গোৱালা। তাৰপিছত কিং কোব্ৰা, ৰজা ফেটি, এইটো আমাৰ নামনি অসমৰ ফালে নাপায় বাৰু, কম পায়। তাৰপিছত পায় আপোনাৰ এইখন আমাৰ এই ৰঙামূৰীয়া বুলি কয়, ৰঙামূৰীয়া। যদি সম্ভৱ হয় মই ফটোখিনি আপোনালোকক শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম। আৰু এখন হ'ল আপোনাৰ ভাইপাৰ প্ৰজাতিৰ, মানে এই ভাইপাৰ বেলে যে কয়, সাধাৰণতে পাহাৰীয়া অঞ্চলবিলাকত পায়। এই কেইখনহে আমাৰ অসমত পোৱা বিষাক্ত সাপ। বাকী আপুনি কাণশালা হওক, বাকৰাজ হওক, ধৰা সাপ হওক, যি সাপ হওক, এইবিলাক একদমেই অবিষাক্ত। তাৰমানে আচলতে সাপে খোৱাৰ পিছত মানুহে ভয় খাই মানে হাৰ্ট এটেক হৈহে বেছিকে মানুহ মৰে যায়। গতিকে আপোনালোকৰ যদি ঘৰত তেনেকুৱা ধৰণৰ সাপ ওলায়, তেতিয়াহ'লে আমি ধৰিব যাম। ধৰা নহয় দাদা, সাপ ধৰা বুলি ক'লে ভুল হ'ব, সাপ উদ্ধাৰ কৰা। ঠিক আছে, তেতিয়াহ'লে সাপ উদ্ধাৰ কৰি হাবিত এৰি দিব লাগিব। আৰু যদি আপোনালোকে উদ্ধাৰ কৰিব নোৱাৰে, এখেতসকলৰ লগত যোগাযোগ কৰিলে এখেতসকলে সময় সুবিধা মিলাই আপোনালোকৰ তাত উপস্থিত হ'ব, হয় নে নহয়? আৰু উপস্থিত হয় সেই সাপটোৰ উদ্ধাৰ কৰি হাবিত এৰি দিব। ঠিক আছে, তেতিয়াহ'লে শেষত আপুনি ইত্যাদি A to Z দৰ্শকসকলক আপুনি কি ক'ব বিচাৰে? হয়, মানে আমি যেনেকে আমি নিজৰ জীৱনক লৈ পেলাই, নিজৰ সন্তানক লৈ পেলাই আমি যেনেকে বহুত সচেতন, সতৰ্ক, জীৱন বীমা কৰোঁ, লাইফ ইঞ্চুৰেঞ্চ কৰোঁ বা বিভিন্ন কিবা কিবি, ঠিক তেনেকে আমি যদি পৃথিৱীত জীয়াই থাকিব লাগে, তেতিয়াহ'লে আমি জীৱন বীমাৰ সমান্তৰালকে আমি পৰিৱেশ বীমা বা প্ৰকৃতি বীমাও আমি কৰিব লাগিব। কাৰণ আমি পৃথিৱীত জীয়াই থাকিব লাগিলে অকল মানুহে কেতিয়াও জীয়াই থাকিব নোৱাৰে। আমাক বায়ু, পানী, মাটি, বন্যপ্ৰাণী, এই গোটেইখিনি বস্তু আমাক লাগিবই। গতিকে মই আপোনালোকৰ জৰিয়তে এইটোৱে মেছেজ দিব বিচাৰোঁ যে আমি প্ৰকৃতিক সকলোৱে ভাল পাওঁ, কিন্তু অকল মনত ভাল পালে নহ'ব, আমাৰ অলপ অলপ কৰণীয় সকলোৰে থাকে। গতিকে প্ৰকৃতিৰ কাৰণে এইখিনি আমি হাতে কামে আমি কৰিব লাগিব, সেইটো মই বিচাৰোঁ। হয়, তেতিয়াহ'লে শেষত আমি ক'ব লাগিব ইত্যাদি A to Z।